মিউজিয়ামৰ আলহী হ'বলৈ গৈ আছে বন্ধুসকল। বৰ্তমানটো ভালে লাগিছে, হ'লেও ভাল লাগিলে কি হ'ব, গৰমত অলপ বেয়াও লাগিছে। লগতে চাহৰ জুতি লৈ আছে। এইটো কি বিস্কুট? এইটো কেটা বিস্কুট আকৌ। কটা বিস্কুট নাই যে। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই চেনেল। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। লগত আছে এয়া বিৰিয়া আৰু এইফালে টঙাল। মানে কথাটো হ'ল কি, শেষৰ বাৰৰ কাৰণে হয়তো এই বিৰিয়া আৰু টঙালে ধান নিবলৈ আহিছোঁ। অহা বছৰৰ পৰা টেকন'লজি নতুন ওলাই গ'ল, ধান কটা মেচিন ওলাই গ'ল, ধান ৰোৱা মেচিন ওলাইছে। এইবাৰ ধান কটা মেচিনো আমাৰ ইয়াত আহিছে। শেষৰ বাৰৰ কাৰণে যিহেতু আহিছোঁ বন্ধুসকল, টঙালে একেবাৰে একদম পুৰা জোৰদাৰ কাম কৰিম আজি। টঙাল অহা বছৰৰ পৰা নাথাকিব আৰু এই বিৰিয়াও নাথাকিব। আপোনালোকে ভৱিষ্যতে যদি বিৰিয়া চিনি নাপায় তেতিয়াহ'লে মিউজিয়ামলৈ যাব, মিউজিয়ামতহে পাব আৰু। তাৰমানে এই মিউজিয়ামৰ আলহী হ'বলৈ গৈ আছে বন্ধুসকল। গতিকে আমাৰ ভিডিঅ'টো আজি জোৰদাৰ হ'বলৈ গৈ আছে, ধান কটা মেচিনো দেখিবলৈ পাব। গতিকে চাই থাকক ভিডিঅ'টো, চাই থাকক। বন্ধুসকল, এই শেষৰবাৰৰ কাৰণে ধানৰ মুঠি চাই লওক। এইবছৰ শেষৰবাৰৰ কাৰণে হয়তো এনেকুৱা পথাৰত ধান মুঠি পাব। অহা বছৰ ইয়াত মেচিন আহিব, আমাৰ পথাৰত এনেকুৱা দাৱনি নাথাকিব আৰু। এইফালে চাওক, এইবাৰ শেষৰবাৰৰ কাৰণে ধান কাটি লৈছে। অহা বছৰৰ পৰা ধান কাটিব নাপায়, মেচিন আহিব। গতিকে আমিও শেষৰবাৰৰ কাৰণে আজি ধান বুকিবলৈ আহিছোঁ। অহা বছৰৰ পৰা ধান বুকিব নাপাওঁ আৰু এনেকুৱা টঙালবিলাকো নাথাকিব অহা বছৰ। চব টঙাল নাথাকিব আৰু এনেকৈ ডাঙৰি বন্ধা মানুহো নাথাকিব আৰু। চব মেচিনে কৰিব। চব মেচিনে কৰে। চামথিং চে আমাৰ ব্ৰ, কেনেকুৱা লাগিছে? বৰ্তমানটো ভালে লাগিছে, হ'লেও ভাল লাগিলে কি হ'ব, গৰমত অলপ বেয়াও লাগিছে। কিন্তু অহা বছৰ আকৌ নাপাবি অহা নহয়। বছৰ এইবিলাক কষ্ট কৰিব লাগিব, কেলে মানে বহুত ফেচিলিটি উলিয়াই দিছে। ফেচিলিটি চৰকাৰে ডাঙৰ ডাঙৰ মেচিন ওলাইছে। এৰা সকলো কাম যদি মেচিনেই কৰে, ধান ৰুই মেচিনে, ধান কাটে মেচিনে, ধান মাৰে মেচিনে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহবিলাকৰ দেখোন একো কৰণীয়ই নাথাকিব। মানে আৰামেই আৰাম। আৰু যদি তেনে হয়, ভৱিষ্যত মানুহ কিন্তু এলেহুৱা আৰু শক্তিহীন হোৱাটো খাটাং। কাৰণ যি ধৰণে মুদ্ৰা এটাৰ দুটা পিঠি থাকে, চিট আৰু পথ, সকলো বস্তুৰ তেনেধৰণে দুটা গুণ থাকে, ভাল আৰু বেয়া। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই আৱিষ্কাৰ মেচিনৰো কিন্তু দুটা গুণ থাকিবই, ভাল আৰু বেয়া। কিন্তু সেয়া সময়েহে ক'ব, সময়ৰ হাততহে উত্তৰ। দেই বন্ধুসকল, এনেকুৱা ডাঙৰি বন্ধা চিষ্টেমটো নাথাকিব আৰু। সেইকাৰণে আমি এক্সাইটেড হৈ আছোঁ যে লাষ্ট বাৰৰ কাৰণে, শেষৰবাৰৰ কাৰণে হয়তো আমি দুই এজন থাকিব, কিন্তু লাহে লাহে কালক্ৰমত সেই ডাঙৰি বন্ধা কামটো আৰু নাথাকিব আৰু এনেকৈ পথাৰত চাহ খোৱাৰ সেইটোও নাথাকিব আৰু। তো সেয়াই আৰু বন্ধুসকল, মানে শেষৰবাৰৰ কাৰণে হয়তো ডাঙৰি বান্ধিব, শেষৰবাৰৰ কাৰণে হয়তো দাৱনীবিলাকে ধান কাটিব। অহা বছৰৰ পৰা আৰু এই মেচিনটো চাই লওক কেনেকৈ ধান কাটে। সব ঝামেলা একেবারে খতম না। গতিকে এই ধৰণে বহুত মাটি একেদিনে মাৰি শেষ কৰিব পাৰি। ইয়াত আৰু টঙাল তোলা, ডাঙৰি কঢ়িওৱা কামবিলাক আৰু নাথাকে আৰু চব কমপ্লিট হৈ যায় একেবাৰতে। গতিকে বেয়াও নহয়, ভালেই হৈছে। কিন্তু এতিয়া অলপ খৰচটো বেছি হৈছে নতুন হৈ থকাৰ কাৰণে। অহা বছৰলৈ হয়তো কমিব। আপোনালোকে ব্যৱহাৰ কৰিছে নাই মেচিনটো, কমেণ্টছত জনাব দেই বন্ধুসকল। ডাঙৰি বান্ধি বান্ধি ভাগৰ লাগিছে, লগতে চাহৰ জুতি লৈ আছো। এইফালে আছে বিস্কুট। এইটো কি বিস্কুট? এইটো কেটা বিস্কুট আকৌ।
ক'তা বিস্কুট নাই যে খাই শেষ হ'ল আৰু পেটত গ'ল। তাৰপিছত এইফালে চাহ দিয়া মানুহগৰাকী আৰু আজি যাওঁগে পথাৰ আজি ধান দাবও নাহিলো মানে ধান অলপমান দাবলৈ আছে কিন্তু আজি বেলেগ এটা প্ৰগ্ৰাম আছে কি আছিলে মানে আমাৰ ইয়াত ভাগৱত ভ্ৰমণ হৈছে গধূলি আমি নাম এষাৰ গাবলৈ যাম যদি সম্ভৱ হয় আপোনালোকক দেখুৱাম আৰু যদি দেখুৱাব নোৱাৰো এইটো পিছৰ কথা যিমান পাৰো মই দেখুৱাম হয় নেকি ব'লক আগবাঢ়ি যাওঁ আৰু ভিডিঅ'টোৰ মাজলৈ ভাগৰো লাগিছে আৰু কামটো কৰিবই লাগিব লগতে এইবছৰ শেষৰবাৰৰ কাৰণে হয়তো শেষৰবাৰ বুলি এইকাৰণে কৈছোঁ যে এইবছৰ ধান কটা মেচিনটো প্ৰথমবাৰৰ কাৰণে আমাৰ গাঁৱত আহিলে চালে নহয় আপোনালোকে যে অহা বছৰ চবেই ইণ্টাৰেষ্টেড হৈ আছে আৰু এইবছৰ যিহেতু প্ৰথম ওলাইছে ইয়াত অকণমান দামটো অলপ বেছিকৈ লৈছে মানে অহা বছৰ হয়তো কম হ'ব পাৰে ন নতুন ওলোৱা বস্তু এনেও দাম বেছি হয় গতিকে যদিও পুৰণা হয় আমাৰ ইয়াৰ কাৰণে নতুন হৈ আছে গতিকে অহা বছৰ হয়তো আমাৰ পথাৰতো মেচিন আহিব আৰু এই টঙালৰ কামটো নাথাকিব বিয়া আমি লাহে লাহে হেৰুৱাব লগা হ'ব গতিকে মিউজিয়ামতে পাব বুলি কৈ আছে নহয় আপোনালোকক দেই বন্ধুসকল জয় বজৰং বলী কেমেৰামেন আছে তেনেহ'লে বন্ধুসকল কামত ধৰোঁ আৰু ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিয়ক কমেণ্টছত জনাব নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিবলৈ পাহৰি নাযাব একেবাৰে পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই